চুকাফা আৰু লগত খুলুং আৰু খুললাই এই বাপেক আৰু দদাই তিনিও ব্যক্তি ভৈয়ামলৈ আহিছিলে কিন্তু আহি যেতিয়া মুংৰি মুংৰাম অৰ্থাৎ মুংমাও পালে তেতিয়াই মানে খুলুং খুললাই ক'লে যে আমিতো ভৈয়াম নাযাওঁ তুমি ভৈয়াম যাব লাগিব আৰু ভৈয়ামে গৈ তুমি মানে মুংদুন চুনখাম অৰ্থাৎ সোণৰ ৰকম কৰিব লাগিব বৰ ৰকম কৰিব লাগিব আমি কিন্তু উভতি যাম গতিকে তোমাক আমি ৯,০০০ সৈন্য সামন্তৰ লগত দিম আৰু ৩জন পুৰোহিত দিম যাতে তোমাক মঙ্গল পাতি চাই সহায় পাৰে সেয়া আছিলে মচাম মচাই মপলং অৰ্থাৎ আজিকালি হ'ল কি মোহন দেওধাই বাইলুং এই ৩ পুৰোহিত চুকাফাৰ লগত দি পঠিয়াই দিলে আৰু চুকাফাই ১৩ বছৰ কাল পৰ্বততে অনাই বনাই কটালে কেলে তললৈ নামিবলৈ পথ পোৱা নাই শেষত এটা পৰ্বত পালে সেইটোৱে হৈছিলে দৈকাং পৰ্বত তাৰ ওপৰলৈ উঠিলে তাতে উঠি তললৈ চালে যে কোনফালে গ'লে ভৈয়াম পাম কোনোফালে পথ নাই তেতিয়াই চুকাফাই উপায় নাপায় লগত যিটো কাই আনিছিলে কাই মানে হ'ল কুকুৰা সেই কুকুৰাটোকে পণ্ডিতসকলক ঠেলি দিলে যে আপোনালোকে এতিয়া পূজা পাতক কাই পাতচি কৰক পাতচি মানে হ'ল বলি দিয়া বলি দি মঙ্গল চাওক মঙ্গল চাই মোক পথ নিৰ্দেশন দিয়ক আৰু মই তেতিয়াই পথটো পাম আৰু তেতিয়াই পণ্ডিতসকলে পূজা পাতিলে কাই পাতচি কৰিলে তেতিয়াই পথটো ওলাই পৰিলে সেই পথেৰে চুকাফাই নামে কিন্তু পৰ্বতটোৰ নাম সলনি হ'ল কেলে হ'ল কাই মানে কুকুৰা পাত মানে বলি দিয়া সেইকাৰণে পাত কাই পৰ্বত হ'ল যদি চুকাফা বগাই নাহিলেহেঁতেন সি কেতিয়াও পাত কাই পৰ্বত নহয় আৰু চুকাফাই আহি সুদূৰ ডিব্ৰুগড় টিপাম এই টিপামতে ৬-৭ বছৰ কাল কটালে কিন্তু টিপামৰ পানী বেয়া টিপামৰ মাটি বেয়া সেইকাৰণে চুকাফাই ভাবিলে ক'ৰবাত সমতল জেগা আছে নেকি ক'ৰবাত ওখ জেগা আছে নেকি ক'ৰবাত আইৰণমুক্ত পানী পায় নেকি সেই বুলি সেই ব্ৰহ্মপুত্ৰই দি আহিছিলে সেই ব্ৰহ্মপুত্ৰই দি আহি থাকোঁতে ব্ৰহ্মপুত্ৰৰ লগত যিবিলাক নদী লগ লাগি আছে যেনে হুৱাংহু য়াং চিকিয়াং এইবিলাক বিভিন্ন নদী এই নদীৰ এটা থালেদি সোমাই আহিলে আহোঁতে আকৌ পালে কি এই কহা নদী থালটো এইটো থালে আহি ইয়াত পাই গ'ল পাই দেখিলে ধুনীয়া জেগা বহল আৰু ওখ ঠাই সেইকাৰণে এই ২৮৫ বিঘা মাটি ৪ বাউণ্ডেৰী গড় মাৰি ল'লে কিন্তু এই যে হা বুং এই শব্দটো অৰ্থ টাই শব্দ অৰ্থাৎ কি এই যি বহল আৰু ওখ ঠাই ২৮৫ বিঘা মাটি সেইখিনি কয় হা অৰ্থাৎ ৫টা জাতিয়ে বসবাস কৰা এডোখৰ বহল আৰু ওখ ঠাই সেইখিনি কৈছে হা আৰু বুং মানে আছে দ ঠাই চাৰিফালে দ ঠাই ইয়াৰ হাবুংখনৰ দুটা চাইড কহা নদীখনে আগুৰি আছে সেইফালে এখন বটুৱা বিল আছে এইফালে এখন মে বিল আছে চাৰিফালে দ সেই দখিনিক বুং বুলি কয় সেয়ে দ আৰু বাম দুইটা লাগি আছে কাৰণে নামটো পালে কি হা হাবুং আৰু চুকাফাই আহি কি কৰিলে ইয়াতে তেওঁৰ লগত অহা ৯,০০০ সৈন্য সামন্তই গা ধুবলৈ পানী লৈছিলে সেইটো গা ধোৱা পুখুৰী খান্দিছিলে তাতেই গা ধুইছিলে কিন্তু পুখুৰীটো সৰু দেই বৰ ডাঙৰ নহয় সৰু পুখুৰী আৰু লগত অহা ৩জন পুৰোহিত মোহন দেওধাই বাইলুং তাৰে এজনৰ মৃত্যু হ'ল কাৰণে সেইফালে গ'লে দেখিব এটা সৰু সুৰা পুখুৰী আছে পাৰতে মৈদামটো আছে আৰু লগত যি লেংডনে দিছিলে যে ভৈয়াম জংঘল জেগা তুমি য'তেই চিতাপি ল'বা ত'তেই এই তেওঁ বুঢ়াই পূজা কৰিব বুলি চুমদেউ বিজ্ঞ দিছিলে সেই চুমদেউ বিজ্ঞ পূজা কৰিবলৈ জেগা নাই সেইকাৰণে য'ত এতিয়া মূল মন্দিৰটো বনাইছে সেই ভেটিটো চুকাফাই তোলা সেইটো এতিয়া তোলা ভেটি নহয় সেইটো ১২৪ খ্ৰীষ্টাব্দত তোলা আৰু তাতেই চুমদেউ বিজ্ঞ বুঢ়াই পূজা কৰিছিলে এনেকৈ ৪ বছৰ কাল পূজা কৰি আছিলে কিন্তু পূজা কৰি থাকোঁতেই ব্ৰহ্মপুত্ৰ বানপানী আহি চবতে পানী উঠিলে চাৰিফালে যেতিয়া পানী হ'ল চুকাফাই ভাবিলে ইয়াত মানে ৰাজধানী নহ'ব গতিকে সেই বুলি ভাবি চুকাফাই গুচি গ'ল গৈ শিৱসাগৰ চৰাইদেউৰ ৰাজধানী পাতিলে সেই জেগা অটব্য অৰণ্য হৈ ৰ'ল সেই অটব্য অৰণ্য জংঘলময় জেগাখন ১৯৯০ চনত এজন মানুহে আহি উদ্ধাৰ কৰি দিলে সেইজন হ'ল গুৱাহাটী মোলাগাঁও পথত মানচাও নগেন হাজৰিকা তেখেত অতিৰিক্ত উপায়ুক্ত তেওঁ ধেমাজিলৈ আহি গম পালে গম পাই আহি তেওঁ আহি ক'লে যে এইখনে চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং আৰু তেতিয়াই মানে ইয়াতে লাই খুঁটা পুতিবলৈ চেষ্টা কৰিলে সেই ওখ ভেটিটো লাই খুঁটা কি ভুলকা বাঁহ খুঁটা সেইটো পুতিবলৈ চেষ্টা কৰোঁতে গাঁতটো খান্দোতে মিস্ত্ৰীজনৰ বাঙনটো কাটি জোকোৱা হৈ গৈছিলে কিন্তু পুৰোহিত তেতিয়া মই নহয় মই ভাষাটো জানো শিৱসাগৰতে প্ৰশিক্ষণ লোৱা কিন্তু এই পুৰোহিত আছিলে তেতিয়া ধেমাজি মানে উত্তৰ পাৰত আছিল দক্ষিণ পাৰত আছিলে ডম্বৰু দেওধাই ফুকন আৰু উত্তৰ পাৰত আছিল নবীন বৰগোহাঁই সেই নবীন বৰগোহাঁই নামজাৰি পানীতে ছটিয়াই দিলে আঙুলিটো যোৰা খাই গ'ল তেজটো বন্ধ হৈ গ'ল আৰু গাঁতটোত কাই এটা পাতচি কৰি তেজখিনি বাকি দিছে আহোমৰ লোকলাও বাকি দিছে আৰু মৃতকৰ ঘাট মাৰি খুঁটাত বহুৱাই দিছে বহুৱাৰ পাছত সকলোৱে মাটি দি পুতি দিলোঁ পুতাৰ পাছত নগেন হাজৰিকাই গামোচাখন মেৰাই দিলে গামোচাখন মেৰাই দিওঁতে ধাও ধাওকৈ বৰষুণ আহিলে ইয়াতো ঘৰ নাই ক'ত থাকিম এতিয়া সেইকাৰণে সেইখন ৰাজগড়ে মিস্কুল খুলি থৈছে তাতে ভেঞ্চাৰ তালৈ দৌৰ মাৰিলোঁ
তাতে গৈ মিটিং কৰিলোঁ। নগেন হাজৰিকাই কথাবিলাক বুজাই আছিলে। বুজাই থাকোঁতে বাহিৰত ল'ৰাবিলাকে চিঞৰি চিঞৰি ক'লে যে সেই ভলকা বাঁহৰ খুঁটাটোত মানুহ এটা বহিলে। তেতিয়া আমি সকলোৱে ওলাই চাই দেখিলোঁ যে যিটো লাই খটা পুতি থৈ গৈছিলোঁ তাতে আমাৰ দৰে ড্ৰেছ পিন্ধি মূৰতে পাগুৰি মানুহ এটা বহিলে। তেতিয়া আমি সকলো মানুহ দৌৰি আহিলোঁ, কি মানুহ বহিলে চাওঁগৈ বুলি। আহোঁতে পৃথিৱীখন আন্ধাৰ হ'ল। তেতিয়া 3:30 বাজিছে। কিয় পৃথিৱী এন্ধাৰ হ'ল বুলি ওপৰলৈ চাওঁতে দেখিছিলোঁ যে লক্ষ লক্ষ কোটি জীয়া আহিছিলে। সেই জীয়াবিলাকে সূৰ্য পোহৰটো ঢাকি দিছিলে আৰু আমি আন্ধাই মেন্ধাই দৌৰিছোঁ। জীয়াবিলাকে সেই আগত পালে, পাই ভলকা বাঁহৰ খুঁটাটো 3 পাক ঘূৰিলে, ঘূৰি শিৱসাগৰ পালে গুচি গ'ল। মানুহজন নাইকিয়া হ'ল। সেয়া আছিলে প্ৰথম দিন। তাৰপিছতে নগেন হাজৰিকাই হলকাত 8 টুকুৰা আনিছে। সেই 8 টুকুৰাৰে আমি যিখিনি স্থানীয় মানুহ, এই 285 বিঘা বাউণ্ডেৰী বাহিৰে বাহিৰে গাঁওবিলাক আছে, সেইখন মোৰ গাঁও। এইফালে বুঢ়াবকত, কলাকাতা, কাইমে, পোৱাকীয়া, সেই মানুহবিলাকে খেৰ বাঢ়ি মন্দিৰটো বনাই ল'লোঁ। বনাই লোৱাৰ পাছত ইয়াতে মাংগলিক কৰ্ম আৰম্ভ হ'ল। সেই মাংগলিক কৰ্ম সম্পূৰ্ণ ফুৰালুং তত্ত্বদৰ্শনৰ ৰীতি তাই ভাষাৰে আশীৰ্বাদ দিয়া হ'ল আৰু তেতিয়াৰ পৰা আজিলৈকে চলি আছে। কিন্তু তেতিয়াৰ দিনত পূজাটো খুব কম আছিলে, কাৰণ তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 37 বছৰ কাল মই প্ৰায় 98 চনত BA পাছ কৰি এখন ভেঞ্চাৰ এম স্কুল চলাই আছিলোঁ। মোৰ লগত আৰু 4জন আছিলে। কিন্তু মই ভাষাটো শিৱসাগৰত শিকাৰ কাৰণে মোক মাতি আনিলে যে আপুনি ভাষা জানে, আহক ইয়ালৈ, ৰাইজৰ সেৱা কৰক। আৰু মই আহি গ'লোঁ। আহি তেতিয়াৰ পৰাই আজিলৈকে এই 37 বছৰ ইয়াতে পুৰোহিত জীৱন অতিবাহিত কৰিছোঁ। কিন্তু তেতিয়াৰ দিনৰ পূজা মানুহে হাবুং চিনিয়ে নাপায়। দিনটোত 2-3টা, বেছি হ'লে 5টা, ইমানে পূজা হয়, তাতকৈ নহয়। কিন্তু সঁচা কথা কৈছোঁ যে 10 টকা 20 টকা যি পাওঁ তাকে 2 টকা কমিটিলৈ থৈ 1 টকা ঘৰলৈ লৈ যাওঁ। কিন্তু মোৰ মানুহজনীয়ে উৎপাত কান্দে যে কি এইযোৰ মানে মই মাষ্টৰ বুলি বিয়া পাতিছোঁ, কি পুৰোহিত হৈ থাকিলে এই বুলি কান্দিছিলে। মই তেতিয়া কৈছিলোঁ, নহয় তুমি চিন্তা নকৰিবা, এই হাবুং উজলিব, নিশ্চয় টকা পইচা পাবা, সন্মান পাবা, এই বুলি কৈছিলোঁ। আৰু সেইমতে মই এৰি নিদিলোঁ। আজি 37 বছৰ কাল চলালোঁ। আৰু এনেকৈ এই 2017 চনত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ সৰ্বানন্দ সোণোৱাল হেলিকপ্টাৰ লৈ ইয়ালৈ আহিলে, লগত পৰিমল শুক্লবৈদ্য, নৱদলে, তিনিও আহি পেলাই ভিতৰত বহিলে। মই আশীৰ্বাদ দিলোঁ। ওলাই আহিলে। ওলাই আহি ষ্টেজত উঠি ভাষণ দিলে। ভাষণ দি হাবুঙক 2 কোটি টকা দিম বুলি ঘোষণা কৰিলে। কৰি লাহেকৈ হেলিকপ্টাৰ ধৰিলে। কিন্তু হাবুং কমিটিখনে সৰ্বানন্দই খাব বুলি ধুনীয়া এৰেঞ্জমেণ্ট কৰিছিলে, একো নাখালে। কেলে? সৰ্বানন্দ কৃষ্ণগুৰু ধৰ্ম মানুহ আছিলে, পানী এটোপালো খোৱা নাছিলে। আৰু সৰ্বানন্দই ভাবিলে যে